UCC লৈ পেলাই মই তেনেকুৱাকৈ একো ইয়াতে মন্তব্য মই দিয়াৰ কোনো মই প্ৰয়োজন নাই বুলি মই ভাবোঁ। কাৰণ এইটো যিটো ইউনিফৰ্ম চিভিল কোড, এই বস্তুটোত ইতিমধ্যে কিছুমান পইণ্টবিলাক মই পঢ়িছোঁ। কিছুমান পইণ্ট আমাৰ ইতিমধ্যেই মুছলিমসকলৰ কাৰণে, ইছলাম যেতিয়া প্ৰতিষ্ঠিত হৈছে তেতিয়াৰ পৰাই আজিলৈকে কিছুমান পইণ্ট ইয়াত আছেই। যেনেকুৱা আমাৰ বহুবিবাহটো আমাৰ আগৰে পৰাই নিষিদ্ধ আছে। যদি কাৰোবাৰ ঘৈণীয়েক বেমাৰী, সন্তান জন্ম দিয়াৰ পৰা তেওঁ মানে সন্তান জন্ম দিব পৰা নাই, অক্ষম, ঠিক এনেকুৱা ধৰণৰ কিছুমান পইণ্টৰ ওপৰত ভিত্তি কৰি পেলাই সেই ঘৈণীয়েকে আকৌ গিৰিয়েকক তেওঁ মানে অনুমতি প্ৰদান কৰিব লাগিব দ্বিতীয় বিয়াৰ কাৰণে, তেতিয়াহে তেওঁ দ্বিতীয় বিবাহ কৰিব পাৰে। তেনেকুৱা বহুত নিয়ম আছে। এইখিনি আমাৰ আগৰ পৰাই আছে। তাৰোপৰি আমাৰ যিটো বাল্য বিবাহ, এইটো আমাৰ কাৰণে এটা ভাল পদক্ষেপ। তাৰপিছত আৰু এটা আছে আমাৰ সম্পত্তি ইতিমধ্যেই কোৰাণত, হাদিছত 1/3 সম্পত্তি আমাৰ মুছলিম আমাৰ ছোৱালীসকলে পায়। এইটো আগৰে পৰাই নিয়ম আছে এইটো। আৰু বিশেষকৈ এটা বস্তু মই ভাল পাইছোঁ এই চিভিল কোৰ্টৰ জৰিয়তে, সন্তান আমি জন্ম দিওঁ, আমি মাতৃ সন্তান জন্ম দিয়াৰ পিছত এজনী ছোৱালী আৰু এজন ল'ৰা, আমি কিয় ভাগ কৰোঁ? সম্পত্তিৰ মানে সমান অধিকাৰ আচলতে তেওঁলোকে পাব লাগে। তেওঁলোকক আমি ভাগ কৰাটো আমাৰ কাৰণে ঠিক নহয়। এতিয়া আৰু এটা বস্তু মই ইয়াতে দেখিবলৈ পাইছোঁ, যিটো আমাৰ কি কয় লিভ ইন ৰিলেশ্যন, এইটো ইছলামত নিষিদ্ধ আগৰে পৰাই। এইটো একেবাৰে চাফ হাৰাম। গতিকে এইটো যিহেতু বন্ধ হৈছে এই বিলখনৰ জৰিয়তে আছে, আৰু কেইবাটাও ইয়াতে মই দেখিছোঁ। এই ইউনিফৰ্ম চিভিল কোডৰ জৰিয়তে আমাৰ কোনো ক্ষতি নহয়। আৰু এই যিহেতু বিলখন ইতিমধ্যে বিল আনিছে, মই সন্মান জনাইছোঁ। আৰু এই বিলৰ জৰিয়তে আমি পৰিচালিত হ'লে আমাৰ একো ক্ষতি নহ'ব, মোৰ এটা ধাৰণা। বিভিন্নজনে যেনেকে এইটো সমালোচনা কৰিছে, মুছলমান সমাজ বিশেষকৈ তেনেকে প্ৰভাৱিত নহয়। আমাৰ মুছলমান সমাজখনে তেনেকুৱাকৈ ইয়াত কোনো ধৰণৰ প্ৰভাৱিত নহ'ব। আমাৰ মুছলমান সমাজৰ বৰঞ্চ মই যিটো দেখিছোঁ লাভেই হ'ব। এইটো বহুত কুপ্ৰথা আমাৰ প্ৰথা মানে আমাৰ নিজে বনাই লোৱা কিছুমান প্ৰথা, এইবিলাক ইয়াৰ জৰিয়তে মানে এটা ভাল শুদ্ধ পথত মানুহবিলাকে গুচি আহিব। মই এইটো মোৰ ধাৰণা হৈছে।